হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ আছোঁ আজি মোৰ অন্য এটা ব্লগৰ মাজলৈ। আৰু আজি আমি মানে তৰা গজালি কাটিম বুলি আহিলোঁ। আৰু গাইজ মোৰ ফালৰ পৰা সকলোকে নৱৰ বহাগ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু লগতে এইকেইদিন ভাবিছোঁ অলপ পাৰিলে ডেইলি ব্লগ দিম, আৰু আপোনালোকে চাই যাব, ব্লগ দিবলৈ চেষ্টা কৰিম মানে ডেইলি। তো যিমানখিনি পাৰোঁ বনাই যাম, আৰু আপোনালোকে মৰম আশীৰ্বাদ দি যাওঁ বুলি আশা কৰিলোঁ। তো গাইজ এইখনে হৈছে আমাৰ ফালৰ নদী মানে, তো এইখনক ঘেৰমে নদী বুলি কয়। আৰু আমি যোনটো জেগাত গৈ আছোঁ এইটো জেগাত যাবলৈ হ'লে নদীখন পাৰ হৈ যাব লাগিব মানে। তো এতিয়া নদীখন নতুনকৈ খান্দুৱাই দিছে মানে JCB লগত। তো এইফালে আমাৰ ভাইটি গ'ল আগত, আৰু তো গাইজ চেণ্ডেলটো সোমাই গ'ল মানে, এতিয়া উলিয়াই আছে। আৰু পাইছা নাই চেণ্ডেলটো? পালি? মোৰ সৰু ভাইটি আহিলে, পাতটো গুচাই দে আকৌ, গুচাই দে। তো লাজ কৰে তাৰ কাৰণে মানে নেদেখালে, কিন্তু পুৰা মানে নাচা ষ্টাৰ্ট হৈ আছে ইয়াত। নোপোৱা নাচিব মন গৈ আছে ল'ৰাটো। আপোনালোকে দেখিম আপোনালোকক টেংগেৰে 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 ফাইনেলি এইফালে তৰা গজালি কাটি হৈ গ'ল। আৰু এইফালে ভাইটি আছে। इसको इंग्लिश में क्या बोलते हैं? थोड़ा को इसको बोलते हैं थोड़ा गजाली। थोड़ा गजाली। हाँ, क्या करेगा इसको? इसको हम भाजी के इतना भाजेगा कि भाजने वाला भी सोचेगा इतना भाजा है। तो भाज के खाएगा क्या? भाज के तो भाजी में खाइएगा ये। तो गाइस देखते रहिए हमारे YouTube चैनल का वीडियो। তো ভাইটি এনেকৈ গান গাই কাটি আছে, আৰু এইফালে সোমাই গ'ল। বেছি নাযাবি আকৌ, এইফালে সোমাই গ'ল কাটিবলৈ। মোৰ পিছে পিছে যাওঁ মানে, আপোনালোকে চাই যাব, দেখাবলৈ চেষ্টা কৰিম আমি কেনেকৈ সোমাই গৈ কষ্টত গজালি কাটি আছোঁ। গজালিখিনি এতিয়া নাই, যিহেতু মানুহবিলাকে ইয়াৰ গজালিবিলাক লৈ গ'ল, আমি এইডালকে কাটিব লাগিব ন গজালি। আপোনালোকে এইটোকো খাই নি? তো গাইজ মানে মোৰ এটা নতুন ষ্টাইল হৈছে, তো টিকনিডাল বান্ধি ৰৈছোঁ, কেনেকুৱা লাগে কমেণ্ট কৰিব আৰু জনাব যে। তো গাইজ আমাৰ চাৰিওফালে গোটেই জংঘলে জংঘল। ইফালে আগত ভাইটি গৈ আছে। তো গাইজ গা চা ধুই ৰেডি মানে, আজি ৰাতিপুৱা গা চা ধুই, আৰু আপোনালোকক ভিডিঅ'ত দেখাব নোৱাৰিলোঁ কেনেকৈ কি কৰিছিলোঁ। তো এতিয়া মানে এতিয়াৰ পৰা দেখাম। আৰু ৰাতিপুৱা মানে মোবাইল নিব নোৱাৰিলোঁ, তাৰ কাৰণে নদীত দেখুওৱা নহ'ল। তো চাৰ্জো ইমান নাছিলে, কাৰেণ্ট নাছিলে যে কালি। তো আপোনালোকে চাই যাব ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ। এইখিনিতে গাইজ আপোনালোকক কিবা এটা বস্তু দেখাই আছোঁ, আপোনালোকে চিনি পায় না কমেণ্ট কৰিব, আৰু খাই ভাল লাগে কমেণ্ট কৰিব। কিন্তু মোৰ কিন্তু ফেভৰেট বস্তু হয়, আপোনালোকক দেখাই আছোঁ। কিন্তু ৰাতিপুৱা পাৰিলোঁ, আপোনালোকক দেখাব নোৱাৰিলোঁ, আৰু এতিয়া পাৰি পেলাই গোটাই থোৱাটো আপোনালোকক দেখাই আছোঁ, আৰু আপোনালোকে চাই যাব। তো গাইজ এইখিনিৰে কথা কৈ আছিলোঁ আপোনালোকক, আৰু এইখিনি আমি আমলৰি টোপ বুলি কওঁ, আৰু আপোনালোকে কি কয় কমেণ্ট কৰি জনাব।